পাই গলো হুন্দাৰ নম্বৰ পাই গলো মাই এয়া চা হুন্দাৰ নম্বৰ মই অমৰক গৈ এতিয়াই দি থৈ আহোঁ এতিয়া যাব নালাগে নেকি মাহী আৰু দেৰি নকৰোঁ বহুত ভুগিলোঁ পোহৰৰ দিশে গতি কৰিবই লাগিব যা পিছে মহাৰেতো আমাৰ দুয়োৰে মোবাইল দুটা ৰাখিয়ে থৈ দিছে অমৰে ল'ৰাটোক যোগাযোগ কৰিব লাগিব মাহী মোৰ মনে কৈছে আমাৰ ভাল দিন আহিবই হ'ব দে এতিয়া মই যাওঁ ৰচোন চাবি মহাৰাজ যাতে গম নাপায় জানই নহয় দেখিলে কি কৰিব হ'ব দে মই যাওঁ এতিয়া ৰ কলৈ যোৱা আছিল পখিলি কলৈকো নাযাওঁ আৰু মোক নোসোধাকৈ নাযাবিও শুন কাইলৈ তোক চাবলৈ মানুহ আহিব বহুত ধনী মানুহ ঘৈণীয়েকজনী মৰিছে 3টা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী কেইটাৰ বাবেই বিয়া পাতিব বিচাৰিছে মই তোৰ কথা কৈছো কি এই সৰু ছোৱালীজনীক আপুনি 3টা ল'ৰা ছোৱালীৰ বাপেকলৈ বিয়া দিব খুজিছে মই জীয়াই থাকোঁতে এয়া কেতিয়াও হ'বলৈ নিদিওঁ ময়ো নহওঁ বিয়া চৰু সুধি চাউল সিজাম বুলি কিয় ভাবিছা হা মই কথা দিছো তেওঁ বিহুত আহিব আৰু নিয়ম কৰি এক লৈ যাব কিমান টকা লৈছ মহা মানুহজনৰ পৰা মোৰ বিনিময় চুপ বেছি পেক নকৰিবি কিয় লাজ লাগিছে আপোনাৰ কওক কিমান টকাত বন্দবস্ত কৰিছে লাজ সেইটোৱেতো নাই মোৰ এই শুনিব খুজিছ নহয় শুন 1 লাখ টকাত বন্দবস্ত কৰিছো এইজনীক $1 লাখ হা চাবি এই আছা এডভান্স দেখিছ চা এডভান্স দিছে কি ধুনীয়া গোন্ধ এই আজি ৰাতি মাংস খুৱাম মাংস খাম আজি মাহী